এইখনি জহামালখন বোলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, পথাৰত নামিল অত্যাধুনিক মেচিন, ধান কটা মেচিন। ধানবোৰ কাটি কাটি গৈ আছে, তাতে গোটেইখিনিহে আকৌ ঘৰলৈ নিয়ে। এনেকুৱা এদিন আহিব আমাৰ মাজলৈ, আৰু 5 বছৰ মূৰত হৈ যাব চাগে সেয়া সকলো সম্ভৱ। অকল কিজানি চাউলখিনিহে ঘৰলৈ যাব। এনেই দূৰৰ পৰা মানুহবিলাকে দেখিছে চাগে, ভাবিছে চাগে কি চলি আছে নে পথাৰৰ মাজত বুলি। মানে ধান গুটিবোৰ তাতে জমা হৈ ওপৰতে, সেইখিনি ওলাই পিছফালে পৰি থাকি যায়। সেইটো পৰি যায় ন। দাইখিনি চাং, দাইখিনি কি মজা দেখে ন। বলাই কিন্তু ভাল লাগিছে মানে। ইয়াৰ পৰা ধানখিনি মানে ষ্টক আছে মানে ইয়াত। হা ইয়াত ষ্টক হৈ থাকে।